হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক মাই ইউটিউব চেনেল অখিল অসমীয়া ব্লগলৈ স্বাগতম জনালোঁ পুনৰ এটা ভিডিঅ' লৈ। সিদিনাখন আনাৰসটো দেখাইছিলোঁ, আজি এতিয়া আমি চুৰ কৰি আনি সেইটো আনাৰস খাম। তো গতিকে টেষ্টে বেলেগ হ'ব, জিভাৰ পানী পৰিলে নক'ব আৰু। গাইজ সিদিনাখন কৈছিলোঁ যে আনাৰস এইটো আজি আমি খাম। পকা নাই, কেঁচাই জলকীয়া নিমখ দি পেলাই পূৰা খাম নাই কি লেটছ গো। এয়া জলকীয়াৰে খাম, এয়া জলকীয়া এইবোৰ জলকীয়া। ফাইনেলি পালোহি জেগাটো আৰু পিটিয়ে যাই আছে আনাৰস চুৰ কৰবা। ফাইনেলি এইটো আনাৰস এটা খাম যায় বল। এয়া খাওঁ, এইটো মজা লাগব খাই পেলাই বঢ়িয়া লাগিব দেই, খাই মজা লাগিব। পাৰন বাগিচা এইকেইডালৰ পৰা লৈ গাইজ এতিয়া আমি আনাৰস খাম। আনাৰস খাই উঠি আকৌ কাম কৰিম। আমি ভেলাঘৰৰ কাম কৰি আছোঁ, গতিকে আনাৰস খাম আৰু খাই লওঁ। মেট্ৰিক কাটব নালাগে ভাই, হ'ব দে। পাত চাত ধুনীয়াকৈ ধুই ল'লোঁ। এইটো একদম ভোট জলকীয়া, নিমখ, কলপাত এটা হৈ গ'ল। ধুনীয়া পিচ। আইও জিভাৰ পানী পৰি যাব দেই গাইজ। বেলেগ ষ্টিক বনাই লৈ দেই মিনাল। বাপৰে বাপ, মজা একদম টেষ্টে বেলেগ মজা। এই চলিকেইটা আৰু এটা ভেলাঘৰ বনাই দিব লগা হ'ল, তো গতিকে বনাই আছোঁ ভেলাঘৰ। এটা খুন্দি আছোঁ এতিয়া বৰ্তমান।